দীপাংকৰ বৰাৰ কথাৰে কবিতাৰ শিৰোনাম এটি অনুভৱ। সৰাপাতত এতিয়া তোমাৰ সুবাস বিচাৰোঁ মই, এটি মিঠা অনুভৱ সোণাৰু স্মৃতি হৈ অতীত দৃষ্টিত থমকি ৰয় উদং বুকুৰ সপোনবোৰ। অনুভৱী আশা হৈ বৰষুণ এজাক অহা হ'লে এবাৰ চালোহেঁতেন নীলা চাদৰৰ তলৰ মুখখন। আধা ফুটা জোনাকী পৰশত দলিচাখন পাৰি লিখিলোহেঁতেন বৰষুণৰ কবিতা। চেহ, এতিয়া যে মাথো মই এক উন্মুক্ত ধূম্ৰ তোমাৰ অবিহনে। নতুনৰ আশাত তুমি কিয় আঁতৰি গলা মোৰ পৰা? সময়ৰ প্ৰশ্ন আছিল নেকি তোমাৰ এই সিদ্ধান্ত? তুমি হয়তো নাজানা, সঁচাকে তুমি হয়তো নাজানা, সেইদিনা এনে লাগিছিল যেন মোৰ জীৱনটো এটি ধোঁৱাময় সন্ধিয়া। কলিজাৰ কলা তেজ চিয়াহী কৰি কবিতাৰে তোমাক উপহাৰ দিম। নাথাকে তাত শৈশৱৰ গধূলি, হেঙুলি আশা কিম্বা ৰোমন্থন। আজি আৰু নাথাকে হৃদয়ৰ উচুপনি, মৃত্যু গীতত নাচিব শেষ সংগী মোৰ হৃদয়ত আজি। তিনিআলিৰ ধোঁৱা হৈ উৰি ফুৰিব মোৰ ব্যাকুল মন, আৰু আগ নাবাঢ়িবাচোন। এয়া পৰিৱৰ্তন মাথো তোমাৰ নামত। প্ৰতিটো শব্দত, প্ৰতিটো উশাহত, প্ৰতিটো সপোনত বিচাৰি আপোনক, উশাহৰ ভৰতে জীৱনৰ কোলাহল, তেজৰে দোলাতে মোহাৰি নিজকে।